হেল্ল' বন্ধু বান্ধৱীসকল, মনিজা হাজৰিকা আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰ্তমান আমাৰ বাক্যশ্ৰুত হৰি মন্দিৰত ভাগৱত পাঠ হৈ আছে। আজি ভাগৱত পাঠৰ দ্বিতীয় দিনা। তাৰ ভিডিঅ'টো চাওকচোন, আপোনালোকে কেনে পালে। এয়া বাক্যশ্ৰুত হৰি মন্দিৰলৈ আহি আছোঁ। বাক্যশ্ৰুত হৰি মন্দিৰৰ পথ বৰ্মা মহাদেৱতাক সঙ্গে আছিল ইন্দ্ৰচন্দ্ৰ আদি কৰি যত দেৱগণ পিঠুৰ জগত ৰাখি ভৈলা প্ৰসন্ন যতে গন্ধৰ্ব চিত্ৰ কিন আদি কৰি আনু নানা কিলন্ত স্বৰ্গৰ সুন্দৰী মৰিচিকি আদি কৰি যত ঋষি গণ চাৰি নন্দ নাগগণে পাতাল ভুৱন সিদ্ধি বিদ্যা ধৰ দৈত্য দানৱ যতক পিঠুৰ জগত ৰাখি ভৈলন্ত প্ৰত্যেক সুন্দৰ নন্দন আদি পাৰিষদ গণ মাধৱৰ সঙ্গে আখিলন্ত 14জন কপিল আশিক সৰ্ব যুগৰ ঈশ্বৰ যাৰ পৰা যোগী নাই তলুক ভিতৰ ব্ৰহ্মাৰ নন্দন দেৱ ঋষি মহাশয় হাতে দীপ বিনা ধৰি প্ৰৱেশিলা তয় গাৱে হৰি গুণ ৰঙে উচাৰি প্ৰথম যাক শুনি সংসাৰ হৈ উপশম ৰন্দাই ঋষি গীতি কতন কুমাৰ অনগৰ সনাতন নাম যাৰ এয়া মহাভক্ত কৃষ্ণ সেৱা পৰায়ণ আখিলত যজ্ঞ কোৱা কৰিব যিটো যজ্ঞে ধেনু ৰূপা দেৱী কুম্ভ সুমতি যত হৰি দৰ্ব নামে আনন্দে দিলি নানা কচু যজ্ঞৰ সমাৰ নিপতিৰ মন পুৰি দিনত পাৰ
খাত যাৰ দিবা মন লাগে বুজি পায় তাত গীত মধু যদি কৃষ্ণক পায় চিনি চূড়া অন্নগোলা নানা শৰণ বহিলংকা নদী সংখ্যাত বচায় ঘূৰা ঘূৰা লোকে দেখি মনত বিস্ময় যত বিক্ষগণ মহা মহা ভয়ংকাৰা মধুময় এয়া ভাগৱতলৈ আমাৰ ভক্ত সমাজসকল আহি আছে যাৰ ভোজন এইটো পথেদি ভাগৱতৰ ৰাইজসকল অহা যোৱা কৰিব পাৰে আৰু এইখন হৈছে ভাগৱতলৈ সোমোৱা ছেকেণ্ড গেট এইখন হৈছে ভাগৱতলৈ সোমোৱা বাক্যচুক হৰি মন্দিৰলৈ সোমোৱা ছেকেণ্ড গেট হাই কৈ দিয়া জুলি নমস্কাৰ কৈ দিয়া নমস্কাৰ এইবোৰ নুলিয়াব দেই কৈ যাবা এইবোৰ নুলিয়াবা এনেই কৈছোঁ ফটোখন ল'বলৈ আহিছোঁ লক্ষীখনকৈ বেয়া পাইছে তাত মুখখন বেয়া কৰি গ'ল আমি বেয়া পালে আমি বেয়া পালে আমি নিজৰ কাম কৰি যাম ন হা ওলালে ওলাইছে সম্পূৰ্ণকৈ ব'লা হা মই আহিছোঁ অতিথিশালা ইয়াত চাহ আৰু ভাত সকলোবিলাক কৰ্মকৰ্তাসকলে অতিথিসকলক আপ্যায়ন কৰে আমাৰ অতিথিশালাটো কিমান এয়া আমাৰ কৰ্মকৰ্তাসকল নমস্কাৰ এয়া আমাৰ এয়া আমাৰ কৰ্মকৰ্তাসকলে পাচলি কাটি আছে আজি খাদ্য আপ্যায়ন কৰিব এয়া আমাৰ মেইন কৰ্মকৰ্তা এয়া আমাৰ মেইন কৰ্মকৰ্তা এয়া খানা বনাব কিবা এটা কওক এয়া আমাৰ মেইন কৰ্মকৰ্তাসকল নমস্কাৰ নমস্কাৰ
আমাৰ কলপতি কাৰ্যৰ কাৰণে